মাটি চাকিত এয়া ৰং কৰাটো ক'ত দেখিলি হে তো গাইজ আপোনালোক মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম মানে পুৰণা ইণ্ট্ৰ'টো দি পেলাই আৰম্ভ কৰিছোঁ পুৰণা বুলি এইকাৰণেই কৈছোঁ কাৰণ ৰাম মন্দিৰৰ পৰা ঘূৰি অহাৰ পিছত প্ৰায় বহুত দিন হৈ গ'ল ভিডিঅ' চিডিঅ' বনোৱা সম্পূৰ্ণ বাদ দিলোঁ ইউটিউবৰ পৰা আঁতৰি আহিলোঁ ফেচবুক পেজতো ভিডিঅ' নিদিয়া হৈ গ'লোঁ কিছুমান ঘটি যোৱা ঘটনাৰ বাবে চব বাদ দিব লগা হ'ল কিন্তু উপায় নাই যিটো কৰি ভাল পাওঁ সেইটো কৰিবই লাগিব সেইকাৰণে আজিৰ পৰা আকৌ ষ্টাৰ্ট কৰিলোঁ আপোনালোকে আগৰ দৰে মৰম দিব বুলি আশা থাকিল তো গাইজ মানে আজি কাৰ ঘৰত কি বনালে আপডেটটো অকণমান দি দিব মানে আজিকালি ইউটিউবটো খুলিলেই বা ফেচবুক পেজটো খুলিলে সেইটোৱে পাওঁ আজি আমাৰ ঘৰত দালি বনালে আমাৰ ঘৰত ভাত বনালে কোনোবাই মানে যি বনাইছে যি খাইছে চব আপডেটবোৰ দি দিয়ে বাকী সেই হিচাপে ময়ো যদি আপডেটটো দিব যাওঁ আমিতো গৰীব মানুহ এই আমাৰ দালি আলু পিটিকা বাকী ভাত আলু পিটিকা বাকী দালি এয়াই আমি ইয়াৰেই খাব লাগিব বাকী আপোনালোকৰ ঘৰত কি বনাইছে আপডেটটো দি দিব এবাৰ তই পথাৰত আহি কি কৰিছ চাওঁ এইফালে চাওঁ কি মাত বুজি চালাম গছ নাকৰিবা গানটো কোৱাচোন ঠিক আছিলে ঠিক আছিলে নাই বনোৱা দিয়া বনাইছোঁ তই গানটো গাচোন এবাৰ গাইছোন চাওঁ দে কি কৰিছ পথাৰত আহি মাটি চাকিত আমাৰ দেহাই পথাৰলৈ আহি ই মাকহঁতে এইফালে মাটি ৰোৱাত ব্যস্ত তাই পথাৰলৈ আহি পেলাই কি কৈছা দেহা কিহত আৰু আমাৰ তাই পথাৰলৈ আহিছে আহি লৈ পেলাই মাটি চাকি বনাইছে কিন্তু মাটি চাকি কালাৰ কৰিবৰ কাৰণে আকৌ ঘৰৰ পৰা ৰং লৈ আহিছে তই মাটি চাকিত এয়া ৰং কৰাটো ক'ত দেখিলি হে হে তই মোবাইলত এয়া শিকিলি নে কি তাই পথাৰত মাটি চাকি বনাইছে আৰু মাটি চাকি ৰং কৰিছে এয়া বাপেৰে কি কাম কৰে তোৰ বাপেৰে কি কাম কৰে হে বাপেৰে চাকৰি কৰে তই এসোপা ৰং আনি যে ইয়াত মাৰিছহি এইটা কি কৰিবি কৰিবি কি এইকেইটা নহয় এইকেইটা কৰিবি কি বনাই পেলাই দেৱালী আহিলে জ্বলাবি আচ্ছা তই দেৱালীৰ কাৰণে ৰেডি কৰিলি নেকি আমাৰ দেহাই বনোৱা মাটি চাকি চাইজ চাওঁ দেহা তোৰ সমানে হ'বলা